ভোট দিয়ক ভোট দিয়ক ডিম্পু বৰুৱাক ভোট দিয়ক DM জিন্দাবাদ তেল চোৰা মুৰ্দাবাদ এয়া আমাৰ মাজত সকলোৰে পৰিচিত ডিম্পু বৰুৱা উপস্থিত হৈছে গতিকে তেওঁক দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল পোনপ্ৰথমে মই ইয়াত থকা আইতা ককা দাদা বাইদেউ খুৰা খুৰী ভাইটি ভণ্টি সকলোকে আমাৰ DM পাৰ্টিটোৰ পৰা 4 বস্তামান মৰম দিলোঁ সকলোৱে হাল্লা নকৰাকৈ ভগাই ল'বা চাওক ৰাইজ মই আপোনালোকৰ কাৰণে ক'ত যোৱা নাই অসমৰ প্ৰায় সকলোবোৰ ঠায়ে মই আপোনালোকক দেখাইছোঁ অসমৰ বাহিৰৰো বহুত ঠাই মই নিজৰ পকেটৰ টকা খৰচ কৰি দেখাইছোঁ আনকি আপোনালোকৰ কাৰণে মই ভাৰতৰ বাহিৰৰো বহুত ঠাই দেখালোঁ আৰু আপোনালোকক ইয়াতকৈও ভাল ভাল ঠাই দেখাম বুলি ভৱিষ্যতে প্ৰতিশ্ৰুতি দিলোঁ আৰু ৰাইজ তেল চোৰাই কি কৰিছেহে কমেডি ভিডিঅ' বুলি মানুহক তামান ঠগেছি কমেডি ভিডিঅ' হ'ব লাগিছিল মানুহৰ হাঁহি উঠবা লাগে হয়নে নহয় ৰাইজ হয় মই ইয়াতকৈও ভৱিষ্যতে ধুনীয়া ধুনীয়া ঠাই আপোনালোকক দেখুৱাম মাত্ৰ আপোনালোকে মোক ভোট দিয়ক ডিম্পু বৰুৱাক ভোট দিয়ক তেন্তে মই এতিয়া আপোনালোকৰ পৰা বিদায় মাগিছোঁ ভোট দিয়ক তেল চোৰাক ভোট দিয়ক ৰাইজ আপোনালোক সকলোৱে তেল চোৰাক বহুত ভাল পায় আমি এইটো কথা ইতিমধ্যে জানোৱে গতিকে পলম নকৰি তেল চোৰাক কেইষাৰমান ভাষণ দিবলৈ অনুৰোধ জনোৱা হ'ল সন্মানীয় ৰাইজ কেনাই মোৰ ভিডিঅ' চাই কেনাই লাগে ৰাইজ ভাল লাগে আমি আপোনাৰ ভিডিঅ' সদায় চাওঁ থেংক ইউ কথাটো শুনি বাৰু ভাল লাগিল ৰাইজ চাওক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ থৈ গৈছে যে হাঁহিলে মানুহৰ দেহৰ গঠন ভাল হয় আৰু মুখৰ উজ্জ্বলতা বাঢ়ে আমি সেইকাৰণে আপোনালোকক সদায় হহুৱাবলৈ চেষ্টা কৰোঁ আৰু ডিম্পু বৰুৱাই হহুৱাব পাৰে নেকি ৰাইজ নোৱাৰে সি কেতিয়াও হহুৱাব নোৱাৰে গতিকে ৰাইজ আমাৰ VA পাৰ্টিটোক ভোট দিয়ক আপোনালোকে আৰু মই ইয়াতকৈ আকৌ আপোনালোকক বেছিকৈ হহুৱাবলৈ চেষ্টা কৰিম গতিকে আজিলৈ আহোঁ নমস্কাৰ